শিয়ালি মূৰতে মূৰাৰ ফুল শিয়ালি পালেগৈ ৰতনপুৰ ইবোলে কাণ কটা সিবোলে কাণ কটা কাণ কটাইনো কি কাম কৰে দিনৰ কাৰণে দিগদাৰ গতিকে এটা নিচুকনি গীত গালে মাকে নিজৰো সংস্কৃতি ৰক্ষা হ'ব ইফালে কেঁচুৱাটো সুন্দৰকৈ টোপনি যাবলৈ চেষ্টা কৰিব হাতত পানে বটা বাইদেউ তামোল কাটা তাৰে এখন তামোল তোমাৰ মাৰাক দিয়া বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ বহুত বহুত ধন্যবাদ প্ৰথমে কি ক'ব বিচাৰে অন্বেষণৰ কাৰণে প্ৰথমে মই মোৰ পৰিচয় দাঙি ধৰিব বিচাৰিছো মোৰ নাম জিন্দুমা গগৈ মই শিক্ষকতা বৃত্তিৰ লগত জড়িত আৰু মোৰ ঘৰ শিৱসাগৰ জিলাৰ জাজিয়ামগুৰিত আপোনালৈ ধন্যবাদ থাকিল আমাৰ কাৰণে ইমান ব্যস্ততাৰ মাজত আপুনি সময়কণ উলিয়াইছে বৰ্তমান আপুনি শিক্ষকতাৰ লগত জড়িত হৈ আছে কিন্তু এতিয়া যিহেতু কৰোনাৰ কাৰণে স্কুল বন্ধ হৈ আছে এতিয়া আপুনি ঘৰত থাকি কেনেধৰণে আপোনাৰ সময়খিনি পাৰ কৰিছে ঘৰত থাকি মানে ধৰি লোৱা ল'ৰা ছোৱালীবিলাকৰ লগত ফোনেৰে যোগাযোগ কৰি থাকোঁ তাৰপিছত আকৌ অনলাইন কেতিয়াবা শিক্ষাও দিবলগীয়া হয় সেইবিলাকতো কৰি আছোঁ তথাপিও মই মোৰ বিশেষ কিছুমান কাম প্ৰতি মানে মই ভাল পাওঁ যেনেকৈ ধৰি লোৱা অসমীয়া লোকসংগীতৰ ধাৰা কিছুমান মই ভাল পাওঁ সেই ধাৰাসমূহ ধৰি ৰাখিবৰ কাৰণে মই সদায় চেষ্টা কৰি আহিছোঁ অলপ দিনৰ আগতে ফেচবুকত আপোনাৰ কেইটামান ভিডিঅ' ভাইৰেল হৈছিলে বুলি ক'ব লাগিব যথেষ্ট চৰ্চিত হৈছিলে ৰাইজৰ মাজত তাতে আছিলে আপোনাৰ নিচুকনি গীত আছিলে বিয়ানাম আছিলে হয়নে আৰু বৰ্তমান আপুনি বিভিন্ন ধৰণৰ প্ৰচেষ্টা লৈ আছে আজি বহুদিন ধৰি প্ৰচেষ্টা লৈ আছে আমি জানিব পাইছোঁ আপুনি বিয়ানাম হওক দিহানামৰ আপুনি দিহানামৰ বিচাৰকলৈও যায় বিচাৰক হিচাপে যায় বিহু অনুষ্ঠানবোৰলৈও যায় আপুনি গতিকে প্ৰথমে আপোনাৰ কণ্ঠে যদি এটি গীত আপুনি যদি সন্দেহৰ কাৰণে গাব বিচাৰে প্ৰথমে যদি এটি সৰুকৈ মই প্ৰথমতে তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাই মোৰ এটি লোকগীতৰ কলিমা গাব বিচাৰিছোঁ ঠিক আছে ঠিক আছে অ যাদৱ উঠাব নমালি ত্ৰিজগত পতিহে অ মাধৱ উঠাব নমালি জগতৰ পতিহে আৰ পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত ভৈলা আৰ পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত ভৈলা বনৰে হৰিণী বনতে লুকাইলা পক্ষী দখু দিশে গৈলা অ যাদৱ উঠাব নমালি ত্ৰিজগত পতিহে ত্ৰিজগত পতিহে ত্ৰিজগত পতিহে সুন্দৰ সুন্দৰ ধন্যবাদ থাকিল আপোনালৈ ধন্যবাদ থাকিল আজি অন্বেষণ আপোনালোকৰ ঘৰলৈ আহিছোঁ আৰু আমি লক্ষ্য কৰিছোঁ বহুদিনৰ পৰা লক্ষ্য কৰিছোঁ আমাৰ এই যুৱ সমাজখনৰ মাজত বিয়ানাম নিচুকনি গীত যেন ক'ৰবাত হেৰাই গৈছে এনে কিছুমান আমাৰ সম্পদ বুলি ক'ব লাগিব এইখিনি বহুতে সংগীত চৰ্চা কৰি আছে কিন্তু এই বিয়ানাম হওক আপোনাৰ নিচুকনি গীত হওক এনে গীতসমূহক লৈ কোনো ধৰণৰ পৰিকল্পনা কৰা বহুত কমেই দেখা যায় এনে ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে মই ক'ব বিচাৰিছোঁ যে আধুনিক
যুগত যিবিলাক গীত মাত প্ৰচলিত হৈছে কিন্তু তাৰ ভিতৰতে নিচুকনি গীত হওক বিয়া নাম হওক এইবিলাকৰ প্ৰচলনটো সঁচাকৈ কমি গৈছে সেইটো বৰ দুৰ্ভাগ্যজনক কথা বিশেষকৈ যুৱ প্ৰজন্মই এই নিচুকনি গীত হওক বা বিয়া নাম হওক এইবিলাকৰ চৰ্চা কৰিবলৈ এৰি দিছে তেওঁলোকে চৰ্চা কৰিব লাগে আৰু মই তেওঁলোকক নিজৰ সম্পদ নিজৰ সংস্কৃতি আমাৰ নিজৰ সংস্কৃতিবিলাক আমি নিজে ধৰি নাৰাখিলে আমি কোনে ধৰি ৰাখিব গতিকে এই আপুৰুগীয়া সম্পদবিলাক আমি নিজে যদি চৰ্চা কৰোঁ নিজে যদি ঘৰতে সদায় অনুশীলন কৰোঁ তেতিয়াহ'লে এইবিলাক কেতিয়াও হেৰাই যাব নোৱাৰে সেইকাৰণে মই নৱপ্ৰজন্মৰ প্ৰতি এটা মোৰ বিনম্ৰ অনুৰোধ যে তেওঁলোকে যাতে এইবিলাক গীত মাত চৰ্চা কৰে নিচুকনি গীত এতিয়া নিচুকনি গীতৰ কথা আপুনি কি ক'ব বিচাৰিব আগতে ধৰি লওক কেঁচুৱা মাকে শুনাই নিচুকনি গীত গায়ে শুনায় আজিকালি মোবাইলৰ যুগ মোবাইলে কিবা এটা দেখুৱাই দিয়ে তাৰপিছত তেনেকৈ হৈ যায় এনে ক্ষেত্ৰত কি ক'ব বিচাৰে মই বিশেষকৈ আধুনিক মাতৃসকলক ক'ব বিচাৰিছোঁ যে তেওঁলোকে মোৰ বিশেষ একেবাৰে 5 বছৰীয়া বা 5 বছৰতকৈ সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইল এৰি দি বৰ বেয়া কাম কৰিছে কেতিয়াও মোবাইল তেওঁলোকৰ হাতত দিব নালাগে ৰাতি শুৱাওঁতে অন্ততঃ তেওঁলোকে এটা যদি নিচুকনি গীত গাই কেঁচুৱাটিক টোপনি নিয়াবলৈ চেষ্টা কৰে তেতিয়াহ'লে সেইটো বেছি ভাল হ'ব এটা মোবাইল এৰি দি মোবাইলৰ ভিডিঅ'সমূহ দেখুৱাই কেঁচুৱাক কেতিয়াও টোপনি নিয়াব নালাগে সেইবিলাক সঁচাকৈ সমাজৰ বাবে বৰ দুখজনক কথা হৈছে কেঁচুৱাই ধৰি লওক টোপনি যাব কিন্তু মোবাইল চাই পেলাই টোপনি গ'লে মোবাইলৰ পৰা তাৰ কিমানখিনি অপকাৰ আহে চকুৰ কাৰণে দিগদাৰ ব্ৰেইনৰ কাৰণে দিগদাৰ গতিকে এটা নিচুকনি গীত গালে মাকে নিজৰো সংস্কৃতি ৰক্ষা হ'ব ইফালে কেঁচুৱাটোও সুন্দৰকৈ টোপনি যাবলৈ চেষ্টা কৰিব গতিকে নিচুকনি গীত এটি গাই শুৱালে বেছি ভাল হ'ব বুলি মোৰ ফালৰ পৰা মই ভাবোঁ ঠিকে এতিয়া আপোনাৰ কণ্ঠে অলপ যদি নিচুকনি গীত শুনিব পালোঁ হয় ভাল লাগিলেহেঁতেন ঠিক আছে মই গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব আমাৰে মইনাই বুটলি খাব পিয়ালি নাহিবি ৰাতি তোৰে কাণে কাটি লগামে বাতি শিয়ালি মূৰতে মূৰাৰ ফুল শিয়ালি পালে গৈ ৰতনপুৰ ইবোলে কাণ কটা সিবোলে কাণ কটা কাণ কটাইনো কি কাম কৰে মূৰতে ৰঙা জাতি হাততে লয়া জাঠি কাণ কটাই লৰাৰ কাণ কাটি ফুৰে লাই হালে জালে আবেলি বতাহে লফা হালে জালে পাতে আমাৰে মইনাই আমনি কৰিছে কালি দুপৰৰে ভাতে লাই হালে জালে আবেলি বতাহে লফা হালে জালে পাতে আমাৰে মইনাই আমনি কৰিছে কালি দুপৰৰে ভাতে কালি দুপৰৰে ভাতে সুন্দৰ বহুত ধুনীয়া লাগিছে শুনিলে শুনি থাকিবলৈ মন যায় আৰু সঁচাকে কেঁচুৱা টোপনি আহিবনে আহিব সঁচাকে হেৰাই গৈছে বস্তুখিনি আমাৰ হেৰাই গৈছে আপুনি সংগীত জগতৰ লগত আজি বহু বছৰ ধৰি জড়িত হৈ আছে আপুনি আপোনাৰ এই যাত্ৰা
তাৰ বিষয়ে অলপ ক'ব নেকি আপুনি কেনেকৈ ধৰণে আৰম্ভ কৰিছিলে আপোনাৰ সেই সৰুতে আপুনি কেনেধৰণে চৰ্চা কৰিছিলে আৰু এতিয়ালৈকে ঠিক আছে মই কৈছোঁ বাৰু মোৰ মানে দিহানাম বা বিহু এনেকুৱাবিলাকৰ প্ৰতি সৰুৰ পৰাই ৰাপ আছিলে বিহুৰ লগত মই একেবাৰে সৰুতে জড়িত ঘৰৰ মানুহে মানে মোক হুঁচৰি গাবলৈ বা বিহু গাবলৈ যাবলৈ নিদিয়ে লুকাই চুৰ কৰি মানে বিহু গাবলৈ গৈছিলোঁ আৰু ঘৰত আহি মাৰ খাইছিলোঁ তেতিয়া মানে মানুহখিনি বৰ সংৰক্ষণশীল আছিল ছোৱালী মানুহে বিহু গোৱাটো কোনেও নিবিচাৰিছিল আৰু ল'ৰা নাচনি আছিল বুজিছানে ডাঙৰ ডাঙৰ ল'ৰাবিলাকক বিহুত নচোৱাই মোৰ মানে মনতে ভাবোঁ এই ল'ৰাবিলাকে নচাতকেতো মই বহুত ধুনীয়াকৈ নাচিব পাৰিম সেইকাৰণে মনে মনে গৈ মানে হুঁচৰিত নাচিছিলোঁ আকৌ দিহানামো তেনেকৈ আইসকলে যেতিয়া ভাদ মাহত বা যিকোনো মাহত নামঘৰত আইসকলে দিহানাম লৈ গৈ মই মানে একেবাৰে সৰু মই আইসকলৰ পাছত গৈ ঢৰাখনলৈ বহি থাকোঁ আৰু বহি থাকিলে তেওঁলোকে আৰু জানে যে নাম এষাৰ গাব বুলি ভাবি তেওঁলোকে মানে তেওঁলোকৰ নামখিনি আইসকলৰ নামখিনি গোৱাৰ পাছত মোক নাম এষাৰ গাবলৈ সুবিধা দিছিলে আৰু মই তেনেকেই মোৰ সংগীত যাত্ৰা প্ৰথম আৰম্ভ কৰিছিলোঁ আৰু একচুৱেলি ৰেডিঅ'ত মই দিহানাম শুনিছিলোঁ ৰেডিঅ'ৰ দিহানামবিলাক সদায় মানে কাণতে মোৰ ৰেডিঅ'টো থাকেই আৰু পঢ়োঁতে শুওঁতে খাওঁতে মানে এনি টাইম মোৰ ৰেডিঅ'টো মোৰ কাণত আছিলে আৰু সেই ৰেডিঅ'ৰ পৰাই মই টুকি ৰাখিছিলোঁ কিছুমান নাম ৰেডিঅ' শুনাটো মোৰ মানে এটা ভাল অভ্যাস আছিলে হয় এতিয়া ৰেডিঅ'টো বৰ্তমান ৰেডিঅ' প্ৰচলন কমি গৈছে ৰেডিঅ' নুশুনা হৈছে মানুহে কিন্তু ৰেডিঅ'টোৰ পৰা বহুত কামত আহিছিলে আমি তেতিয়া তেনেকেই সংস্কৃতি খেল মানে হ'বলৈ শিকিছিলোঁ বা সংস্কৃতি মনত মানে জীপাল হৈ উঠিছিল আপুনি ৰেডিঅ'ৰ লগতো জড়িত মই কৈছোঁ তোমাক ক'বলৈ পাহৰি গৈছোঁ যে 2004 চনত মই ৰেডিঅ'ত মানে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত এটা দিহানামৰ অডিশ্যন দিছিলোঁ আৰু সেই দিহানামৰ অডিশ্যনটো পাছ কৰি মই দিহানামৰ নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিলোঁ আপুনি তেতিয়াই ৰেডিঅ'ত আপোনাৰ গোৱা যদি অলপ কিবা এটা গীত ৰাইজক যদি শুনায় ঠিক আছে মই গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে সৰু বৰৰ মাজে পৰি কান্দিছে গজপতি গ্ৰাহিণীয়ে টানি টানি ক'ত আছা প্ৰভু যদুৰায় মৰণ সংকট বেলা দিয়াহি মোক দেখা গ্ৰাহৰ হাতে মোৰ প্ৰাণ যায় গ্ৰাহৰ হাতে মোৰ প্ৰাণ যায় নামে ইন্দ্ৰদ্যুম্ন ৰাজা অগস্তিৰ অভিশাপে গজেন্দ্ৰ ৰূপক ভৈলা নামে গন্ধৰ্ব দেৱল ঋষিৰ অভিশাপে গ্ৰাহ স্বৰূপ ভৈলা ৰাম ৰাম সৰু বৰৰ মাজে পৰি কান্দিছে গজপতি গ্ৰাহিণীয়ে টানি টানি ক'ত আছা প্ৰভু যদুৰায় মৰণ সংকট বেলা দিয়াহি মোক দেখা গ্ৰাহৰ হাতে মোৰ প্ৰাণ যায় হৰি বল বান্ধৱ কৃষ্ণ ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আপুনি দিহানামৰ বিচাৰক কৰে এতিয়া বিচাৰকৰ যিহেতু আসনত আপুনি বহে বিচাৰকৰ দৃষ্টিত কেনেধৰণে জাজ কৰা হয় বস্তুখিনি কেনেধৰণে চোৱা হয় অলপ ক'ব নেকি দৰ্শকসকলক গম পাওক ঠিক আছে দিহানামৰ মানে বিচাৰক হ'বলৈ যাওঁতে আমি সদায়
প্ৰথম আসন লোৱাৰ পৰা আৰম্ভ কৰি আসন এৰালৈকে আমি লক্ষ্য কৰোঁ আৰু আসনত বহিবলৈ যাওঁতে সকলোৱে কেনেকৈ বহিবলৈ গৈছে কোনোবাই ধৰি লোৱা থিয় মানে বহিবলৈ যায় কোনোবাই আকৌ হালি বহিবলৈ যায় কিন্তু সেই ভক্তিভাৱে তেওঁলোকে মানে পুৰা আধ্যাত্মিক হেৰিটো দেখাব লাগিব ভক্তিভাৱে গৈ মানে হাউলি গৈ পেলাই ধাৰত বহিব লাগিব আসন ল'ব লাগিব আসন লওঁতে কেনেকৈ আসন লৈছে আমি সেইবিলাকৰ পৰা তেনেকৈ মাৰ্কিং কৰোঁ ধৰা তাৰপিছত আকৌ লয় 3টা লয় থাকিব লাগিব দিহানাম পৰিৱেশন কৰোঁতে সেই লয় 3টা মানে একেবাৰে ধৰি লোৱা বিলম্বিত লয় তাৰপিছত আহিলে মধ্য লয় তাৰপিছত আহিলে দ্ৰুত লয় সেই 3টা লয় তেওঁলোকে মানে প্ৰদৰ্শন কৰিব লাগিব আৰু তেনেকৈ নামখাৰত দিহানামখাৰত ভক্তিভাৱটো দেখাব লাগিব আৰু কোনোবা মানে ধৰি লোৱা আখ্যান উপাখ্যান এনেকুৱাবিলাকৰ কাহিনী হ'লে বেছি ভাল গতিকে সেই তেনেকুৱা দৃষ্টিৰ ওপৰতে আমি দিহানামৰ বিচাৰ কৰোঁ আৰু কিছুমানে ধৰি লোৱা নামখাৰ গায় কিন্তু নামঘৰ কোনো মানে নামৰ লগত পদৰ কোনো সংগতি নাথাকে তেনেকুৱাবিলাকো হ'ব নালাগে বা কিছুমানে খুব উত্ৰাৱল হৈ পেলাই নাম গায় সেইটোও হ'ব নালাগে উত্ৰাৱল হৈ নাম গালে ভক্তিভাৱটো দেখাব লাগিব যিহেতু এইটো উপাসনামূলক বা আধ্যাত্মিক এটা গীত গতিকে তাত পুৰা ভক্তিৰ কথা আছে হয় কথাখিনি বহুতে নাজানে তেনেকে ধৰি লওক প্ৰতিযোগিতালৈ যায় এতিয়া অলপ দিনৰ আগত আপোনাৰ ফেচবুকত বিয়ানামৰ এটি ভিডিঅ' ভাইৰেল হৈছিলে এতিয়া বিয়ানাম শুনিব বিচাৰিছো ঠিক আছে মই বিয়ানামৰ গাম বাৰু দেই বিয়ানামৰ আৰম্ভণি কৰিবলৈ যাওঁতে মই এজাক উৰুলি দিব লাগিব উৰুলি অবিহনে মানে বিয়ানাম সম্পূৰ্ণ সেইকাৰণে উৰুলি দিব নাজানে উৰুলি দিব জানিব লাগিব দেই বিয়ানাম গাবলৈ লাওঁতে ঠিক আছে মই প্ৰথমতে উৰুলি আৰম্ভ কৰিছোঁ দুনৰিটো সজোৱা জোৰো নাহি ৰৈ আছে আদৰু গৈ ওলোৱা ওলাই আহা আই দেৱে মূৰত কাপোৰ লৈ তোমাৰ শাহুৰৈ আছে জোৰোণ পিন্ধাবলৈ মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে জোৰোণ পিন্ধা জনকৰ জীয়াৰী আজিৰ পৰা হ'লা তুমি দশৰথৰ বোৱাৰী অ সোণৰ খাৰু আজি শিৰত সেন্দুৰ কিয় ললা বাৰু পাৱে পৰি হৰি মুকুন্দ মুৰাৰী আজি শিৰত সেন্দুৰ নললে নোৱাৰি এতিয়া আমি এয়া জোৰোণৰ নাম গালো তাৰপিছতে পানী তোলা নাম গাম পানী তোলা মানে কইনাক গা ধুৱাবলৈ পানী তুলিবলৈ যাব লাগিব গতিকে পানী তোলা নাম আমি গাবলৈ আৰম্ভ কৰিছোঁ ৰাম কৃষ্ণ ওলাই দে উৰুলি ৰাম কৃষ্ণ বজাই দে মুৰুলি হৰি মূৰৈ পানী তুলিবলৈ যাওঁ কাষে ঘটলো আৰাধা মাথায় লোৱা মালা ঐ ৰাম মাথায় লোৱা মালা যমুনালৈ যাব লাগে নকৰিবা হেলা ঐ ৰাম নকৰিবা হেলা ফুল চন্দন তুলসী
ভৰিল দেনো ভৰিল ৰাধা তোমাৰ কলচি। এয়া আমি এতিয়া কইনাক গা ধোৱা নাম গাম। আই দেউৰে পদূলিতে হালি আছে নল, হালি আছে নল, কলহে কলহে ঢালে যমুনাৰে জল। গা ধুৱাই দেৱে মাক সুধিলে, ঐ ৰাম কি সাজ সলাব পায়হে। ছাতে শুকোৱা মুঠিতে লুকোৱা, ঐ ৰাম সেই সাজ সলাব পায়হে। আগে দিয়া পাছে দিয়া, আগে দিয়া পাছে দিয়া, পঞ্চায়তে কি ৰাম ৰাম পঞ্চায়তে। দুৰ্বাঘাতৰ পানী আনি, দুৰ্বাঘাতৰ পানী আনি, আইদেৰ মূৰত দিয়ে কি ৰাম ৰাম, আইদেৰ মূৰত দিয়ে। তাৰপিছতে কইনা পাতিত বহোৱা নাম এষাৰি গাম। প্ৰথমে উৰুলি ৰাইজৰ হৰিধ্বনি, আইদেউ পাতিত বহে গোবিন্দ কৃষ্ণ বুলি। আইদেউ পাতিত বহিলে আৰু তাৰপিছতে দৰাও আহিলে। দৰা অহাৰ পাছতে কইনাজনী এতিয়া উলিয়াই দিব লাগিব, দৰা ঘৰলৈ উলিয়াই দিব লাগিব। তাৰপিছত উলিয়াই দিয়া মুহূৰ্তত ঔ গছৰ কোমল কুঁহি ভাত পৰি খাই, ভাত পৰি খাই, দেউতাই পোহা মইনা চৰাই লোকে লৈ যায়। ঔ গছৰ কোমল কুঁহি ভাত পৰি খাই, ভাত পৰি খাই, দেউতাই পোহা মইনা চৰাই লোকে লৈ যায়। হাতত পানে বটা বাইদেউ তামোল কাটা, তাৰে এখন তামোল তোমাৰ মাৰাক দিয়া। ও আইজননী লওক তামোল খনি, আজিৰ পৰা মাঐ নকৰো আমনি। যদি কেতিয়াবা কিবা দুখ লগালো, যাবৰে সময়ত খেমিবা সকলো। হাতত পানে বটা বাইদেউ তামোল কাটা, তাৰে এখন তামোল তোমাৰ দেউতাক দিয়া। চেনেহৰ দেউতা ঐ যাবলৈ ওলালো, যাবৰে সময়ত সেৱাহে জনালো, যাবৰে সময়ত সেৱাহে জনালো। সুন্দৰ, একচুৱেলি ক'বলৈ গৈ শব্দ পোৱা নাই কি ক'ম। এতিয়া আমাৰ আইতাহঁতৰ বয়সৰ তেওঁলোকে বিয়ানাম যথেষ্ট পুৰণি বিয়ানাম তেওঁলোকৰ ওচৰত আছে আৰু বহুত গাঁৱত অঞ্চলত পোৱা যায়। আমি সেইখিনি বিচাৰিব লাগিব আৰু যিসকলে সংগীত চৰ্চা কৰি আছে, বিয়ানামৰ বা নিচুকনি এইবিলাকৰ কৰ্মশালা অনুষ্ঠিত কৰিব লাগে আৰু কেতিয়াবা আমি এনেকুৱা কৰ্মশালা অনুষ্ঠিত কৰোঁ। আমি যাওঁ, সেইবিলাকত মাতিলে নিমন্ত্ৰণ দিলে আমি যাওঁ আৰু গৈ পেলাই সঁচাকৈ আহে, যথেষ্ট ল'ৰা ছোৱালী আহে। কিন্তু তেওঁলোকে কিমান দূৰ ব্যৱহাৰ কৰে নাজানো, কিন্তু অনুষ্ঠানলৈ কৰ্মশালালৈ আহে দেই, আৰু শিকাওঁ, ভালো লাগে সেইবিলাক শিকাই মেলি। হয়, আপুনি বিহুৰ অনুষ্ঠানৰ বিচাৰকৰ দায়িত্ব চাই, আৰু আমাৰ অনুষ্ঠানটো আজি বেছি দীঘল নকৰোঁ, আৰু শেষত বিহুৰে
অনুষ্ঠানভাগি সামৰিব বিচাৰিছোঁ ঠিক আছে মই বিহু নাম দুফাঁকিমান গাই দিছোঁ বাৰু ঠিক শেষত আছে এই অতি কৈছে নেহৰ মুগাৰে মহুৰা অতি কৈছে নেহৰৈ মাকো এটাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ এ নাপাতি কেনে কৈ থাকো ৰৈ ৰৈ ৰতি মইনামতি আমিনো অসমীয়া ৰৈ ৰৈ ৰতি মইনামতি বিহুতে ঐ বলিয়া ৰৈ ৰৈ ৰতি মইনামতি গধূলিহে ঘৰলৈ যাওঁ এই ৰৈ ৰৈ ৰতি মইনামতি আইনো ভাতে দিয়ে ৰৈ ৰৈ ৰতি মইনামতি কেতেৰা ঐ জেঙেৰা ৰৈ ৰৈ ৰতি মইনামতি তলেনো মূৰে কৰি খাওঁ এই লীলাই তাতদূৰে পতি লীলাই চলেখনে পতি লীলাই মাকো হৰি পৰে হ'ব সুন্দৰ আপোনালৈ ধন্যবাদ থাকিল শুভেচ্ছা থাকিল আৰু প্ৰজন্মসকলকো অনুৰোধ কৰিছোঁ আপোনাৰ কৰ্মৰাজি তেওঁলোকে যাতে ফ'ল' কৰক আৰু কিবা ক'ব বিচাৰিব নেকি মই অন্বেষণৰ পৰিয়াললৈ মোৰ বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰাও তেওঁলোকৰ চেনেলটো আৰু আগবাঢ়ি যাওক আৰু ৰাইজে আদৰি লওক ঠিক আছে ধন্যবাদ গতিকে আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ ধন্যবাদ গতিকে আপোনালোকে চাই আছে অন্বেষণ আৰু ইমানতে আমি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ চাই থাকিব অন্বেষণ ধন্যবাদ